টু ইউ ঈদ হয় আৰু গাইজ এতিয়া আমি আছোহি ঝৰ্ণাবাহঁতৰ ঘৰত আৰু কি কাৰণে আছো লাহেকে আপোনালোকক জনাই আছো আৰু এতিয়া নিশা কেইটা বাজিলে 12টা আৰু আমি 12টা বজাত এতিয়া আছোহি ঝৰ্ণাবাহঁতৰ ঘৰত ঝৰ্ণাবাৰ আজি বাৰ্থডে হয় ঝৰ্ণাবাই একচুৱেলি কেকটো নিজেই বনাইছে ন উইশ কৰিবৰ কাৰণে আহিছো বাৰ্থডে কিটা যতে হলো থাকোগে আৰু আকৌ মিলিলে চাৰতে চুলাই মিলিয়ে সঁচাকে মিলাই আহিছো ন হয় হয় আপোনালোকে যদি কেক লাগে কন্টেক্ট কৰিব পাৰে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বেটি তিনত তাক এডোখৰ খুৱাই দিয়া আকৌ অঁ কোৱা অঁ বেটিয়ে মাকক মাক কোৱা আকৌ হেপী বাৰ্থডে বুলি থেংক ইউ আমি এতিয়া বহি আছো এতিয়া যামগে কাৰণ ৰাতি হৈছে মোৰ মৰ্ণিং ডিউটি আছে এতিয়া খাবৰ কাৰণে লৈছোঁ কোকা ক'লা এইটো এটা কোকা ক'লা এইটো খাই শেষ হ'ল আৰু এইটো অলপ আছিলে এইটো পানী হয় শেষ এইটো শেষ আৰু এইটো এটা আছে এতিয়া খাই আছোঁ এইফালে আছে প্লেটত মই লৈ লৈছোঁ খাবৰ কাৰণে লাগি ধৰিছে চব সেই খাই খাই টেষ্টি ঘৰতে বনোৱা যে সেইটো টেষ্টি অঁ দাৰি নিচিনা বনাই দিছে হেপী ঈদ ঈদ মুবাৰক আজি ঈদো হয় আৰু ঝৰ্ণাবাৰ বাৰ্থডেও হয় আৰু কাইলৈ আমি আৰু এটা ধামাকাদাৰ পাৰ্টি খাম ন গম পাওঁ এইফালে বেটিয়ে খাই আছে মই আহিছোঁ আণ্টিহঁতৰ ঘৰত এতিয়া খাবৰ কাৰণে লৈছোঁ চাহৰ কাৰণে এইবোৰ আইটেম দিয়া হৈছে ইয়াত চাওঁ কিমান বস্তু আৰু মোৰ ফেভৰেট হৈছে ইয়াত কেক আণ্টিয়ে বনোৱা কেক এই শুই উঠি আছে প্ৰগ্ৰামৰ কাৰণে আহিছোঁ ক ধুনীয়া লাগিছে হ'ব এইটো বিনা চলিব তাৰ আগতে আমি চাহটো খাই ল'ম আণ্টিয়ে প্ৰথমতে চাহ দিব আমাক খানা বনাবৰ কাৰণে একচুৱেলি আহিছোঁ আজি দায়িত্ব ইয়াৰ দেই আণ্টিয়ে চাহ বাকী আছে দেই সদায় এই কেইটাৰ ওপৰতে দেখি আণ্টিহঁতৰ ঘৰত আগতেও আপোনালোকে দেখিছে ভিডিঅ' বনাইছোঁ চ' এতিয়া আমি চাহ খাই লওঁ চাহ খাই লোৱাৰ পিছত আপোনালোকক দেখাই থাকিম আমি কি কি কৰি আছোঁ এয়া মালিকে চাহ বাকী আছে মানে একচুৱেলি ঈদ হয় আৰু ঈদৰ কাৰণে আমি আণ্টি ঘৰত আহিছোঁ আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ কাৰণ পিছত সময় পাম নে নেপাম চাহ খাই ল'ম তাৰপিছত প্ৰিপেৰেশ্যন কৰিম আমি এতিয়া সকলোবোৰ বস্তু কাটিবৰ কাৰণে আৰম্ভ কৰিছোঁ এয়া দেখিছে আলু চফা কৰি কাটি থোৱা আছে এইফালে আছে টেঙা আছে এইফালে মই কাটি আছোঁ আমাৰ স্লাড ৰেডি হৈ আছে মাংস এতিয়া হৈ গৈছে এয়া দেখিছে কিমান ধুনীয়াকৈ বনি আছে এতিয়া লাহেকৈ খামগে তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আমি কি বনাই আছোঁ এয়া হৈছে পোলাও বনাবৰ কাৰণে ৰেডি কৰিছে আণ্টিয়ে একচুৱেলি আণ্টিয়ে পোলাও বনাব আজি কাৰণ আণ্টিয়ে ভালকৈ বনায় এয়া চমিকা আহিছে বাই কাম কৰা বাই নতুন গংগাবাই পাপৰ বনাইছে দেই এয়া চব মই বনোৱা পাপৰ আজি মই সিহঁতক খুৱাম চিক্ৰেট গংগাবাক কিবা এটা দেখাম আজি গংগাবাক পিকে পিকে লাগিছে গম পায়নে পেনটো দেখি মানে পিকে পিকে দেখিছোঁ এফালে মটন বনি আছে ধুনীয়া ধুনীয়া পাপৰ বনাই কমপ্লিট কৰিলোঁ এয়া আছে মই বনোৱা পাপৰ এতিয়া দি দিওঁ সিহঁতক বনাই শেষ হোৱাৰ পিছত চবকে এতিয়া বাঢ়ি দিছে খাবৰ কাৰণে এয়া দেখিছে ৰমি আছে চানু আছে দীক্ষা এইফালে দীপিকা চেলেকি চিলেকি খাইছে চাকো এজনী মজা ন তই মানে খানা খাই আছে যে সেইকাৰণে নাই সোধা এইটো নতুন প্ৰাণী দেই এইফালে নতুন কি খাব নেকি গাইজ অঁ আজি ৰাজশ্ৰীয়ে কৈছে খাব নেকি গাইজ খাম খাম এইটো চেলেকি আছে অথনি সেইকে বনাইছে অঁ বছ চেলেকি শেষ কৰিলে চব বাই বাই দীক্ষা এতিয়া ফেচটো দেখুৱাই খাই বৈ দীক্ষা এতিয়া যাব লৈছে ৰাজশ্ৰী বাই বাই গাইজ যোৱা
বাই বাই। মই এতিয়া ভাতটো খাই লওঁ কাৰণ বেছি কথা পাতি থাকিলে ভোকো বেছি লাগি গৈ থাকিব কাৰণ এতিয়া সময় হৈছে 10:30। খাই শেষেই আমাৰ। মটন খাই বৈ আজৰি হৈ এতিয়া আমি যাওঁগে ৰুমলে ন চাইনিকা। যিমান ইছলাম ধৰ্মী মানুহবোৰ আছে চবকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা যাচিছো। আৰু ৰাতিয়ে হৈ গ'ল ঈদ। তাই টিকটক বনাই আছিলে, সেইটো কাৰণে তাই টিকটক দেখুৱাই আছিলে আৰু আমাৰ বেটৰী নাইকিয়া হৈ গৈ আছে মোবাইলত। চ' আজিলৈ আহিছো, বাই বাই।